মুনমুন ব্ৰহ্ম নে কি আছিলে, কি নাম আছিলে? মুনমুন ব্ৰহ্ম। ব্ৰহ্ম নহয়, আচল টাইটেলটো বেলেগ। তাই বিয়া হোৱা মহিলা হয়, ব্ৰহ্ম নহয়। মানে তাই যেনেকে কৈ লৈছে সিহঁতে হেনো শাল গছ সিহঁতে নিজে কাটি তহিলং কৰিলে আৰু সেই শাল গছৰ শিপাবোৰ কি কয় গেলি পচি গ'ল। এতিয়া সি শাল গছ বোলে ক'ব নেকি? মানে মুৰা যিটো মুৰা শাল গছ সেইটোতো সমাজত মূল্যই নাই। গতিকে শাল গছৰ কথা বা তেওঁলোকে কাৰোবাক কিবা এটা গুণা কথা কৈ পেলাই যে নিজে যে কিবা এটা দুখ কৰিছে, সেই দুখটো ঢাকি ধৰিব পৰা কিবা এটা ব্যৱস্থাহে, তাৰ বাহিৰে একো নহয়। আগন্তুক লোকসভা মানে নিৰ্বাচনত কেইটা ইউপিএফএল আমি 100%। আমাৰ য'ত নেকি আমি NDAৰ এটা পাৰ্টি, এলায়েন্স পাৰ্টি, NDAৰ আমি এটা মেম্বাৰ। গতিকে BTCৰ আমাৰ কোকৰাঝাৰ সমষ্টিটো আমি UPFLৰ বাকী সমষ্টি 13টা সমষ্টিটো য'ত নেকি আমাৰ BJPয়ে। গতিকে আমিতো জিকিমেই। মইতো আশা কৰোঁ 13টাই BJPয়ে জিকিব। ঠিক আছে স্যার। সেইদিনা ধৰক বনকৰ্মী এজনে ৰাস্তাৰ মাজত টকা তেনেকে বিশেষকৈ আমাৰ হাতত প্ৰমাণ নাই। মানে মই শুনাত বনচুৰ কেইজনমান ল'ৰাই তেওঁলোকে মানে 2 নম্বৰী কাম কৰি থাকে। সিহঁতক ধৰিবলৈহে আমাৰ বন সুৰক্ষা কি কয় বন কৰ্মীসকলে তাত বহি আছিলে। তাকে উল্টা পটক কৰি আছে এনেকৈ শুনিছোঁ। তথাপিও আমাৰ ইনভেষ্টিগেশ্যনটো ডিপাৰ্টমেণ্টেলি চলি আছে।